হেল্ল' গাইজ, আজি এটা মন্দিৰত আহিছোঁ। মন্দিৰটো হৈছে এজন মানুহৰ একদম ভগৱান তুল্য মানুহৰ। একদম ভাল লাগিছে আহি কেনে। প্ৰথমবাৰ আহিছোঁ ইয়াতে, কাহিলীপাৰাত আছে। এয়া চাই বাবা মন্দিৰত আহিছোঁ আৰু ইয়াতে বহুত বেছি ভাল লাগিছে। প্ৰথমবাৰ আহিছোঁ ইয়াতে মই একদম ধ্যান কৰিব পৰা, একদম মনৰ কথা ক'ব পৰা, এনেকৈ ভগৱানক মনৰ কথা ক'ব পৰা, এনেকৈ বহিব পৰা, বহুত ডাঙৰ আছে, বহুত ডাঙৰ এনেকৈ আছে। বহুত বেছি ভাল লাগিছে আৰু ইয়াতে আৰতি হৈছে, আৰতি কৰিছোঁ মই। চাব শেষলৈকে ভিডিঅ'টো, তাত গম পাব। আৰু এনেকৈ বহি কেনে আমি আৰতি কৰিম আৰু শেষত আমি অহাৰ সময়ত আমি ভোগ খাই আহিছোঁ আৰু ভোগো দেখা পাব, সকলোবোৰ দেখা পাব। আৰু আজিলৈ আহিছোঁ পাই, এতিয়া চাই লওক আৰতি।